আপুনি কেতিয়াবা ভাবিছেনে আমাৰ কাঁহীত বাঢ়ি দিয়া এমুঠি ভাতৰ আঁৰত কিমানজন কৃষকৰ ঘাম লুকাই থাকে? জুলাই মাহ, খেতিৰ ব্যস্ততম সময়। ৰ'দ হওক, বৰষুণ হওক, কিন্তু কৃষকে সেইবোৰক আওকাণ কৰি নিজৰ কামত ব্যস্ত থাকে। কিয়নো ইয়াত কেৱল ধান খেতি নহয়, হাজাৰ হাজাৰ সপোন ৰোৱা হয়। এই হাতবোৰ কোমল নহয়, কিন্তু এই হাতবোৰেই বহু পৰিয়ালৰ হাঁহি কাৰণ। আমি হয়তো মাত্ৰ এমুঠি ভাত দেখোঁ, কিন্তু এজন কৃষকে তাত নিজৰ ঘাম, নিজৰ সময় আৰু নিজৰ জীৱনৰ এটা অংশ সিঁচি দিয়ে। সেইবাবেই ভাতৰ প্ৰতিটো মুঠিত কেৱল খাদ্য নহয়, এয়া এজন কৃষকৰ সন্মান। মই অংশু বৰুৱা, আৰু এয়া প্ৰত্যেকজন কৃষকৰ কাহিনী।